নমস্কাৰ ইউটিউব আৰু ফেচবুকত মই নতুনকৈ ভিডিঅ' বনোৱা আৰম্ভ কৰিছোঁ আজিও ভিডিঅ' এটি বনাইছোঁ লগতে আপোনালোক সকলোকে আগন্তুক ৰঙালী বিহুৰ হিয়া ভৰা শুভ কামনা জনালোঁ বিহুৰ বতৰ এইফালে আমাৰ মায়ে হালৰ গামোচা চাদৰ কাটিলে ভাবিলোঁ এনে ধৰণৰ ভিডিঅ' এটাকে আগবঢ়াই দিওঁ মানুহে ভাল পাব এইফালে আপোনালোকক দেখাই দিছোঁ এনে ধৰণে কাপোৰবোৰ প্ৰস্তুত কৰি মায়ে বিক্ৰী কৰে এয়াও বিক্ৰী কৰিবৰ বাবে উলিয়াইছিলে মই ভিডিঅ' এটা কৰি ৰাখিলোঁ এখন মানে ধুনিয়াকে আকো পিছত বিচাৰিব এখন বেছি মন লাগিছে এখন ফটো মাৰি দি হেখন দেখনতে মাৰ পৰা অনুমতি লৈ গুটাই ৰখা গামোচাখিনিও দেখাওঁ বুলি ভাবিলোঁ এইফালে এখন এখনকৈ দেখাই দিছোঁ এইখিনিও বিক্ৰী কৰিবৰ বাবে ৰাখি থৈছে ইয়াৰে এখন আজি বিক্ৰী কৰিব এইফালে সৰু ফুল আৰু ডাঙৰ ফুলৰ আছে গামোচা ভিডিঅ' কৰিব নহয় ফেচবুকত দিম নহয় ভিডিঅ' কৰি আছে এবং ফুলটো ইমান ধুনীয়া লাগিছে নহয় গলা মু না সব মায়ে বোৱা চৌকেছৰ হেৰিয়ত ভৰাই দিছে ডাৰ্চত ফালে তাঁতশালখন দেখাই দিছোঁ এইখন শালতে মায়ে কাপোৰ বয় এতিয়া বিহুৰ বতৰ বন্ধ হৈ আছে এয়া তৰা পঘাও পাতিব লাগিব আজি ইয়াৰ ৰাখি থৈছোঁ মই এইখন তাঁতশাল এইফালে এইখন গামোচাকে বিক্ৰী কৰিব আজি মায়ে ভালদৰে চাই মেলি দিছে দায়িত্বভাৰ দি অহা মোৰ ওপৰত পৰিছে এইফালে এখন গামোচা আৰু এখন চাদৰ দুইখন গৈ মই ঘৰত দি আহিব লাগিব এইফালে ডেলিভাৰী বয় ভালদৰে ওলাই লৈছোঁ সাজি কাচি চুলি তুলি পূৰা ফনিয়াই লৈছোঁ ষ্টাইল কৰি লগতে গামোচাকেইখনো ভৰাই লৈছোঁ ভালদৰে ভিডিঅ'টো ইমানখিনি আছিল চাই আপোনালোকে কেনেকুৱা পালে ধন্যবাদ